Hello and namaskar friends. This is Mompi with a new vlog and welcome to my channel. আশীৰ্বাদ দিব হা নাই কাপোৰটো যিটো লৈ যাম আমি আশীৰ্বাদ দিবলৈ কাপোৰটো পিন্ধাই তাৰপিছত আশীৰ্বাদ কৰি এবাৰ উলি দি পেলাই গুচি আহিম আৰু মিঠাই সেন্দুৰ নলগাই পাছত লগাব সেন্দুৰ লগাব ফাৰ্ষ্ট সেন্দুৰ লগাব আঙুঠি পিন্ধাব যে মোমাই পিন্ধাব পিছত বন্ধুসকল আশা কৰোঁ নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আলোচনাৰ এই বিষয়টোনো কি আৰু কি উদ্দেশ্যৰে আজি আমাৰ এই যাত্ৰা হয় বন্ধুসকল ঠিকেই ভাবিছে আলোচনাৰ বিষয় হ'ল বিয়া ঈশ্বৰে দিয়া আমাৰ এই ধুনীয়া পৃথিৱীখনত খুব সুন্দৰকৈ কিছুমান সম্বন্ধও সজাই দিছে য'ত আমি দুদিনীয়া এই জীৱনত অতি সুখ আনন্দৰে কটাই এক মায়াৰ বান্ধোনত বান্ধ খাই থাকোঁ গৌৰৱৰ কথা এই যে জন্মগত সম্বন্ধবোৰ উপৰিও আন কিছুমান সম্বন্ধও আমাৰ জীৱনৰ মাজখনত গঢ়ি উঠে যিবোৰ সম্বন্ধ আমৃত্যুক কঢ়িয়াবলগীয়া হোৱাৰ উপৰিও অনাগত প্ৰজন্মৰো কঢ়িয়ায় বৰং একোটা বংশ পৰিয়ালৰ ভেটি হৈ পৰে এই অগাহ প্ৰেম শ্ৰদ্ধা আৰু বিশ্বাসৰে সম্বন্ধটোৱেই হৈছে বিবাহ য'ত দুজন মানুহ দুটা মন যেন জীৱন জীয়াবলৈ পৰস্পৰে নিৰ্ভৰশীল হৈ উঠে জীৱনৰ সুখ দুখৰ ভাৰখন কঢ়িয়াবলৈ দুয়োৰে সাহস হৈ পৰে আৰু প্ৰাপ্তি পৰিপূৰ্ণতাৰে জীৱনটো সফল হৈ পৰে হয় কন্যাটি ওলাই আহিছে সেৱা লৈছে জ্যেষ্ঠজনৰ তাইৰ মংগল হওক ল'ৰাৰ মাক দেউতাক আৰু আত্মীয় সম্বন্ধীয়ই তাইক চাইছে তেওঁলোকে বুজে তাইক পচন্দ হোৱা নোহোৱাৰ পাছৰ কথা প্ৰথম কথা তাই কাৰোবাৰ আদৰৰ যি তেওঁলোকৰো আছে প্ৰশ্ন কৰিছে তাই উত্তৰ দি গৈছে খালী নেতাৰে পৰিৱেশ ওলাই পৰে আছে পৰিৱেশৰো বহুত কথা আছে এয়াই আমাৰ গন্তব্যস্থলী অতি সৰলতাৰে যাপন কৰা এগৰাকী খেতিয়কৰ ঘৰ এয়া এগৰাকী উপযুক্ত তথা বিবাহোপযুক্ত পাত্ৰীৰ গৰাকী এখন ঘৰ এগৰাকী কন্যা সন্তান মাতৃগৰ্ভত থিতাপি লোৱাৰ পৰা হঠাতে জীৱনৰ মাজভাগত সেই ঘৰখন বিদায় লোৱাৰ কুচকাৱাজ চলা এই সন্ধিক্ষণত কন্যাটিয়ে যেতিয়া খোজ দিয়ে তেতিয়াই যেন পৃথিৱীৰ জটিলতা বুজিবলৈ তাই বাধ্য হৈ পৰে কিয় মানে এনেকুৱা হয় নেদেখাজনে ঠিক কি ভাবে বাৰু এই জীৱন পৰিক্ৰমা গঢ়িছে চাওকচোন নুবুজা সাঁথৰৰ দৰে
গোপাল সরকারে মেয়ে আমার মা ছেলে ছেলে দুখন ঘৰ দুটা পৰিয়াল এক সম্বন্ধত বান্ধ খাব। এজনৰ প্ৰাপ্তিৰ আনন্দ, আনজনৰ হেৰুৱাৰ বেদনা। যিয়েই নহওক প্ৰকৃতিৰ নিয়মক শ্ৰদ্ধাৰে মানি মাংগলিক উৰুলিৰে পিতৃত্বৰ কৰ্তব্য পালনৰ তাগিদা দুয়োজনৰে। এই সৰগীয় সম্বন্ধ যেন অটুট থাকে সদায়। ভগৱানৰ ওচৰত তাৰেই কামনা। তুই চিপ খাইতে লাগো এইটো দিন আৰু নাপায় নহয় এইটো গ'ল আৰু এটা ওলি দিব লাগিছিলে আকৌ। আৰু এয়া দুয়োগৰাকী মা। কোৱা হয় যেতিয়া এগৰাকী নাৰীয়ে নিজ কন্যাক বিয়া দি উলিয়াই দিয়ে তেতিয়াহে সেই নাৰীৰ নিজ মাতৃদুগ্ধৰ ঋণ পৰিশোধ কৰিব পাৰে। আজি দুয়োগৰাকী মাতৃৰ মন উগুল থুগুল। কিছুদিনৰ পাছতে এগৰাকী মাতৃৰ বুকুৰ পৰা কন্যাটি গুচি যাব আৰু আনগৰাকীৰ অতদিনে সঞ্চিত ঘৰখনৰ দায়িত্ব ল'ব। বংশক যিহেতু আগুৱাই নিব, গতিকে এই বংশৰ বাবে যেন এয়া এক ঐতিহাসিক দিন। ল'ৰাৰ দেউতাক একদম ফুটি মিলিছে মামাবিলাক মিলিছে ভালকে দেই। পিছে বিয়া নামৰ এই সম্পৰ্কবিধক যিমানেই আমি গৱেষণা নকৰোঁ কিয়, এক কথাত বিয়া মানেই কিন্তু ফূৰ্তি, কেৱল ফূৰ্তি। মাক দেউতাকৰ সকাহ, মামা খুৰাহঁতৰ দায়িত্ব, আত্মীয়ৰ খাৱন পিন্ধন ইত্যাদি ইত্যাদি। পিছে এই হ'বলগীয়া বিয়াখনত আমিনো কোন হয়? ৰ'ব জনাই দিছোঁ। আমি মানে আমাৰ মানুহজন মানে প্ৰেছিডেণ্ট আৰু মই হৈছোঁ হ'বলগীয়া দৰাৰ আপোন খুৰা খুৰী। পিছে অন্য এজন ককাক আইতাকৰহে দেই। এইবাৰ আহিল কন্যাটিক আশীৰ্বাদ দিয়াৰ পৰ্ব। যিহেতু হ'বলগীয়া দৰা কইনা দুই ঘৰে বেংগলী সম্প্ৰদায়ৰ লোক, গতিকে নিশ্চিতভাৱে ৰীতি নীতিত যথেষ্ট ধনী লোক। হ'বলগীয়া দৰাৰ দেউতাকে আশীৰ্বাদ কৰা মুহূৰ্তত এয়া দৰাৰ দেউতাকৰ পাছতে হ'বলগীয়া দৰাৰ মাকে কইনাটিক আশীৰ্বাদ দিবলৈ আগবাঢ়ে। ইয়াৰ পিছত এজন এজনকৈ উপস্থিত সকলোৱে কইনাটিক মংগল কামনা কৰি আশীৰ্বাদ দিয়ে। এইবাৰ আমি দুয়ো একেলগে ওলালোঁ তাইৰ হৈ ভগৱানক কিবা এষাৰ কওঁ বুলি। কন্যাটিৰ মংগল হওক, জীৱনত কোনো ধৰণৰ জটিলতা নাহক, আহিলেও যেন হেলা ৰঙে পাৰ কৰিব পাৰে সকলো, তাৰেই কামনা। বিশেষ একো নাজানো, আনে যেনেকৈ কৰি গৈছে আমি তেনেকৈয়ে কৰিছোঁ।
বছ মনত এটাই কথা, তাইৰ মংগল হওক। দুয়োখন ঘৰৰ যি আন্তৰিকতা, এই আন্তৰিকতা যেন অটুট থাকক আৰু তাইৰ জীৱনটো প্ৰাচুৰ্যৰে ভৰি পৰক, এই উৰুলি জাকৰ দৰে। সকলোবোৰ নীতি নিয়ম শেষ কৰি খোৱা বোৱাত লাগিলোঁ, যিখিনি নেকি ভিডিঅ' কৰা নহ'ল, যিহেতু ল'ৰা ছোৱালীহালো ঘৰত থৈ আহিলোঁ, মনটো অস্থিৰ লাগি আছিল। শেষত দুটামান ফটো উঠিলোঁ আমাৰ হ'বলগীয়া কইনাগৰাকীৰ লগত। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আগলৈও মোৰ ভিডিঅ'বোৰক এনেদৰে মৰম দি যাব বুলি আশা থাকিল। আজিলৈ এৰিছোঁ, ধন্যবাদ।